নমস্কাৰ পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি হ'বলৈ গৈছে একদম ধামাকা আৰু আমাৰ কলেজত আজি নৱাগত আদৰণি হ'ব আৰু কোন কি আহিব আপোনালোকক দেখুৱাম আৰু আমি আজি নাচিম মানে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফালৰ পৰা এটা গ্ৰুপ আছে যেহেতু আমি নাচিম আৰু আপোনালোকক দেখুৱাই থাকিম আৰু এইয়া কেনেকুৱা দিছে কলেজৰ পালেহি ফটো মাৰ পৰিস্মিতা আমি নাচিম এতিয়া প্ৰেক্টিছ কৰিছোঁ কোৱা কেনেকুৱা লাগিছে অনুভৱ বহুত ভাল লাগিছে তোমালোকৰ একদম বহুত ভাল লাগিছে পুৰা নাচিবলৈ উৎকণ্ঠা ৰাখিছে বহুত ভাল লাগিছে দেই নাচিবলৈ ৰৈ আছো মই কলা উঠিছো যে সাবস্ক্ৰাইব কৰি দিব চবেই লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব মোলৈও শ্বেয়াৰ কৰি দিব মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই ধুনীয়াকৈ কমেণ্ট এটা দি দিব আমাৰ কাৰণে আৰু এতিয়ালৈকে প্ৰগ্ৰাম নতুন চেনেল এটা আহি আছে নামটো কৈ দিয়া আহিব কৈ দিব কোৱা তুমি মই কি ক'ম বহুত ভাল লাগিছে আজি হয় নেকি আমাৰ কেতিয়াবা হ'ব বাইছ এতিয়া ঘড়ী যাব ঘড়ী এতিয়ালৈকে হোৱা নাই আৰু আৰম্ভ Welcome back to my channel Naz Vlog ভিতৰত সোমাই আছোঁ এতিয়া বাহিৰলৈ আহিছোঁ ব'লক আপোনালোকে চাই থাকক গাইছ এখন গেটত চবেই ফটো মৰা লাগিছিল এতিয়া কোৰাছ গাই আছে আৰু ইমান ৰ'দ দিছে মানে মই থাকিব পৰা নাই ইয়াত মানে বহুত গৰম আৰু সেইটো কাৰণে এতিয়া ৰুমলৈকে যাওঁ নচাৰ সময়ত গুচি আহিম তেনেহ'লে আপোনালোকে চাই থাকক নিৰুপাক লগ পালোঁ ছাত্ৰীসকলে শুনিছা নিশ্চয় মই কৈছিলোঁ যে মই নিজৰ অভিজ্ঞতা তোমালোকৰ লগত লগৰ ছোৱালী আহি গ'ল কৈছে যে আপুনি নিজৰ কথা আজি কাবেৰীক ধুনীয়া লাগিছে দেখিবলৈ থাকে মই সেইটো কথা কৈছোঁ আজি কোন আহিব প্ৰথম আচলতে এনেই গান গাওঁ কৰোঁ খোজকাঢ়িব নাই পৰা নেকি জোনবায়ে ভিন্ন ৰূপৰ তাৰপিছতে আমাৰ প্ৰগ্ৰেমটো আছে আপোনালোকে চাই থাকক
এয়া হৈছে গৌৰাংগ দা।
কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব